Hi friends, welcome to my channel and আজি ভিডিওটো ধামাকাৰ হ'বলৈ গৈছে প্ৰথম কথা আৰু কি ধামাকা মোৰ ফ্ৰেণ্ডছ ৰাহুল কলিতাই আজি এখন নতুন কিবা ল'ব সো কি লয় কি নলয় সেই সকলোবোৰ আপোনালোকক দেখুৱাম আৰু ভিডিওটো পুৰা স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিওটো চাই থাকক এতিয়া বাজিছে প্ৰায় 11টা ৰাহুলে মোক ফোন কৰিছে আৰু গাড়ীৰ প্ৰায় 50% কাম এতিয়া হৈছে তাৰ কৈয়ে দিলোঁ গাড়ী 50% কাম হৈছে সো বলক কি গাড়ী ল'ব কিমান দাম পৰিব সকলোবোৰ জানি আছোঁ সো এতিয়া মই গৈ আছোঁ ব্ৰজেন এণ্ড ব্ৰজেন ছাৰক লৈ কিনে আমি ডাইৰেক্ট যাম গাড়ী য'ত গাড়ী ল'ব তালৈকে যাই আছোঁ আমি আৰু মোৰ আগৰ ব্লগটোত আপোনালোকে নিশ্চয় দেখিছিলে যে এইটো ৰাস্তাত কেনেকুৱা এটা পৰিৱেশ হৈছিল ৰাস্তাৰ ওপৰেৰে পানী গৈ আছিলে আৰু চাৰিও দুটা কাষতে মানে মানুহবিলাকে মাছ মাৰি আছিলে ইয়াত এণ্ড ৰাস্তাবিলাক গমে পাইছে দেখি আপোনালোকে কেনেকুৱা হৈ আছে গৰম দিছে মানে বাহিৰত ওলাব নোৱাৰে তথাপিতো আহিছোঁ ৰাহুলে ফোন কৰি আছে ইপিনে আৰু ইপিনে ব্ৰজেনৰ এতিয়ালৈকে ওলোৱা হোৱা নাই প্ৰায় 2 মিনিট 3 মিনিটমান ৰখিলোঁ ৰাহুলে ফোন মাৰি আছে গাড়ী উলিয়াব আৰু সো ইয়ালৈকে অকণমান ৰখি দিছোঁ তাৰপিছত আমি ভিডিঅ'টো আৰু পুনৰ ষ্টাৰ্ট কৰিম এইটো সিদিনাখন লৈছে এইখন গাড়ী মোৰ লগৰে হয় সীমান্ত এইখনটা কি এইখন পালচাৰৰ 160 কিমান পৰিছিল দাম 1,40,000 কেছ নাই ফাইনেন্স সো এইখন ল'লে আৰু আজি এখন মোৰ লগৰে এজনে লৈ আছে সো দেখাই আছোঁ আপোনালোকক ফাইনেলি ব্ৰজেন ভচৰাই আহি পালাক এয়া প্ৰায় 10 মিনিট ৰখালে মোক আমি ফাইনেলি আহি পালোঁ বাজাজ ডিলাৰ আৰু এয়া চাওক ৰাহুলে কাউণ্টাৰত আছে আৰু ৰাহুলৰ এটা বস্তু মোৰ মানে এটা কথা বিৰাট ভাল লাগিছে সি এখন ফাৰ্ম দি কিনে সি যে এখন বাইক ল'বলৈ আশা কৰিছে আৰু নিজৰ ঘৰ বনাই আছে ৰাহুল প্ৰাউড অফ ইউ ব্ৰ শ্ব'ৰুমত এইবিলাক গাড়ী আছে ৰাহুলে কোনখন ল'ব দেখাই আছোঁ পিছপিনে আছে গাড়ীখন এটা পইচা হিচাপ কৰি আছে ৰাহুলে একাউণ্টত পইচা দিব ওলাইছে ৰাহুলে ৰাহুল কেনে এবাৰ ইপিনে চোৱা
কেনে লাগিছে খুদ কি মেহনত মই অহাৰ আগে আগে ৰাহুলে গাড়ীখন আনি কিনে তাৰ কিছুমান কাম আছে লগাব লগা সেইবিলাক লগাব দি দিছে আৰু এইখনতে ৰাহুলৰ গাড়ীখন পালচাৰ 125 গ্ৰে কালাৰ চ' ভালদৰে আনবক্সিঙৰ সময়ত দেখাব নোৱাৰিলোঁ চ' এইখনে গাড়ীখন প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব গাড়ীখন কেনেকুৱা গাড়ীখনৰ কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি জনাব মোক ৰাহুল আৰু ই আজি গাড়ীখন লৈছে ৰাহুল গাড়ীখনৰ নেকেট দাম কিমান কিয়া 1,20,000 ইনষ্টলমেণ্টত লৈছে মাহত কিমানকৈ দিব লাগিব 3300কৈ মাহত দিব লাগিব 3 বছৰ আৰু গাড়ীখনৰ সম্পূৰ্ণ দাম মানে নেকেট দাম হৈছে 1,20,000 আৰু ডাউন পে'মেণ্ট কিমান দিছে 45,000 চ' এটা সৰু ভিডিঅ' আছিল আৰু ভিডিঅ'টো এইটোৱে যে ৰাহুলে ব্ৰইলাৰ ফাৰ্মৰ বিজনেছ কৰি কিনে আজি তেওঁ গাড়ী এখন ল'ব ওলাইছে আৰু নিজৰ ঘৰ বনাই আছে চ' এইটোৱে কথা ক'ম যে চাকৰি চব নহয় বিজনেছ কৰি মানুহে নিজৰ লাইফত আগবাঢ়িব পাৰে চ' ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব